হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি 2021 চনৰ শেষ দিনটো বুলি আমাৰ আজি এটা পাৰ্টি কৰা হৈছে আৰু পাৰ্টি মানে আজি ডাবল পাৰ্টি হ'ব। কাৰণ মানে কালি আমাৰ ৰিগৰ মানে কণ্টেক্সুৱেল ৰিগবোৰৰ ফুটবল খেল হৈছিলে। তাত মানে ফাইনেল খেলখনত আমাৰ কিপৰ ৰিগ 3 আৰু ৰিগ 7 দুইটা মিলি খেলিছিলে। তো তাত আমাৰ জয়ী হ'ল। তো সেইকাৰণে সেইটোৰ পাৰ্টি আছে। পাৰ্টি মানে আয়োজন কৰা আছে আজি পূৰা ধামাকা পাৰ্টি হ'ব। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখাই আছোঁ আমাৰ কি মাংস কি বনাই আছে, চব দেখাই আছোঁ আপোনালোকক। ব'লক। অঁ, এই আমাৰ নেমু দেই, নেমু মানে কমলা পূৰা মানে মেৰিনেট কৰি আছে মাংসবোৰ। এই মজা। এয়া বিলাহী। এইখিনি কি মাংস বাৰু চিনিয়ে নাপাওঁ মই। ইংলিছত ছাগলী বুলি কয়। অঁ, ইংলিছত ছাগলী বুলি কয় ন। অঁ, এইকেইজন দেখাই দিছোঁ অলপ। এই আমাৰ ছাৰ বহি আছে, DS ছাৰ আৰু NTP ছাৰ আৰু পূৰা বনাই আছে আৰু ধুনীয়াকৈ কৰিবা হা, ধুনীয়াকৈ অঁ, এঘণ্টামান মাৰিব লাগিব ন। অঁ, মজা। বিলাহীখিনি কটা হোৱা নাই এতিয়ালৈকে। তো চাই থাকক, মুখখন দেখাই দিয়া অলপ। অঁ, এইফালে লাডু লগাই। অঁ, দেখাই দিছোঁ এতিয়াই ভালকৈ দিছোঁ। অঁ, এইফালে একদম চাবলৈ আহিছে দেই, কিন্তু বনাবলৈ অহা নাই। কিন্তু ডক্টৰ ছাৰ, এইজন আমাৰ ডক্টৰ ছাৰ দেই, ধুনীয়াকৈ হেৰি কৰি আছে। এইজন আমাৰ মেইন ৰান্ধনি। কি উঠাই এইফালে মুখখন দেখাই দিয়ক অলপ। অঁ, মেইন ৰান্ধনি, মুখখন দেখাই দিছোঁ। তাৰপিছত ছেকেণ্ড এইজন ন, লাডু খাই। এই মজা। ৰেডি কৰি থকা হৈছে আৰু একদম আজি ছাগলী মাংস। আমাৰ গাহৰিখিনি আছে ন, লাডুকাই আনিলে নাই গাহৰিখিনি? লাডুকাই দেই, লাডুকাই কেনেকুৱা লাগিছে এনেই লাষ্টৰ দিন বুলি আজি? মই একদম বহুত ফূৰ্তি পাইছোঁ। আমাৰ আজি ডাবল পাৰ্টি হৈছে ন। এইফালে আমাৰ ফুটবল ফাইনেল জিকা, আকৌ এইফালে আপোনাৰ লাষ্ট ডিচেম্বৰ, সেইটো কাৰণে অলপ পাৰ্টি হৈছে আৰু ভিডিঅ'টো চাই থাকক, আপোনালোকে ভাল লাগিব। লাষ্টলৈ এতিয়া বনাইছে আৰু দেখাইছোঁ অলপ আপোনালোকক। বুলি কেনেকুৱা লাগিছে এনেই? ডিউটিলৈ গৈ ভালেই লাগিছে, বেয়া লগা নাই। আজি কিন্তু আমাৰ ডাবল পাৰ্টি হয় নাই? ডাবল পাৰ্টি, ফুটবলত জিকা ফাইনেল আৰু আজি লাষ্টৰ দিন বুলি একদম পূৰা ধামাকা পাৰ্টি হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া আহোঁগৈ আৰু ডিউটি কৰি মেলি ডিউটিত থাকিও আমাৰ পাৰ্টি কৰা হৈছে। একদম ধামাকা আৰু চব ফালে মজা লাগিব। তো চাই থাকক ভিডিঅ'টো। এয়া আমাৰ দীপদা দেই, পূৰা পিঁয়াজ কটাত ব্যস্ত। মুখখন দেখাই দিয়া ভালকৈ, মুখখন দেখাই দিয়া দীপদা অলপ। অঁ, একদম আলু কটাত ব্যস্ত দেই। বিলাহী দেই, বিলাহী। আমাৰ এইফালে বহিছে TP ছাৰ, এইফালে আমাৰ DS, তাৰপিছত এইফালে আমাৰ NTP ছাৰ। আমাৰ এতিয়া ডিউটি ছুটি হ'ল, ডে চিফ্টটো শেষ হ'ল আৰু এতিয়া গা পা ধুই মেলি খানা বনোৱাত লাগগৈ। আপোনালোকক দেখাই আছোঁ, গা ধুই মেলি দেখাই আছোঁ আপোনালোকক। ফাইনেলি গা ধোৱা হৈ গ'ল। এতিয়া গাহৰি বইল কৰি আছে, দেখাই আছোঁ আপোনালোকক। এয়া আমাৰ দীপদা, এই দীপদা গাহৰি পুৰা বইল হৈ আছে। এইজন আহিছে ডিউটিৰ পৰা, বিশাল আয়োজন হৈ আছে দেই আমাৰ। একদম গাহৰি বইল মজা। একদম ধামাকা পাৰ্টি হ'ব, ধামাকা পাৰ্টি। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমাৰ গাহৰি বইল কৰি আছে দেই আমাৰ দীপদা। মুখখন দেখাই দিয়ক অলপ চেহেৰাটো। এয়া এজন প্ৰায় ৰান্ধনি লাগিয়ে থাকে দেই। এইজন আমাৰ সোণল দা। এই সোণল দা, মুখখন দেখাই দিয়ক অকণমান। জ্যেষ্ঠ গায়কৰ দেই, একদম মজা লাগিছে আৰু একদম আজি। এয়া গাহৰিখিনি অলপ ওচৰৰ পৰা জুম কৰি দেখাই দিছোঁ আপোনালোকে। এইয়া একদম অসমৰ গাহৰি দেই, অৰুণাচলৰ গাহৰি নহয়, একদম মজা। আপোনালোক খাচী বনি আছে, খাচী দেখাই আছোঁ আপোনালোকক। ব'লক। আমাৰ গাহৰি বনি আছে দেই একদম। অঁ, গাহৰি নহয়, অঁ হেৰি খাচী। অঁ, মটন। অঁ, ৰান্ধনি এয়া পূৰা বনি আছে আৰু দেই। আমাৰ এইফালে চেফটি ছাৰ বহি আছে, একদম ধুনীয়াকৈ চাই আছে, ক'ৰবাত কিবা কৰিব নেকি কোনোবাই বুলি।
পুৰা ছেফটি পুৰা হৈ লওক হয় মজা এই আমাৰ ছেফটি ছাৰ বহি আছে একদম ধুনীয়াকৈ বহি আছে দেখা আছে আপোনালোকক একদম পুৰা ছেফটি ঢিলা কৰিছে কিন্তু ইয়াত লাডু খাই ভালকৈ লওক একদম মজা কেনেকুৱা লাগিছে একদম হিলাই পুৰা হিলাওক মজা লাগিছে কিন্তু দেই আজি ভিতৰত দেখাই আছে আপোনালোকক আকৌ এডাল এবাৰ পৰিব লৈছে দেই ভাই লোক মুখখন দেখাই দিয়া অকণমান এইয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব হা চেনেলটো এই আমাৰ নাচনীজনী দেই এইজন নাচনীজনী এই মুখখন দেখাই দিয়া অলপ এয়া মেইন নাচনী এইজন এই নাচনী বোলে ৰান্ধনীজন বনাই আছে এইজন এয়া পূৰা বনাই আছে দেই দেখাইছোঁ এইফালে মুখখন কৈ দিয়ক অলপ মুখখন দেখাই দিয়ক এতিয়াই মুখখন দেখিছোঁ একদম পূৰা বনাই আছে খাচী বনাই আছে একদম আল্টিমেট মছলা বনাই আছে চাওক না কি চালিয়া বনাইছে মছলা কি আছে অলপ চাই দিয়ক এয়া মছলা একদম টিপটপ কি মজা লাগিব আজি খাই কি যে চাটনি বনাই আছে কিন্তু দেই মজা মজা গাহৰি পোৱা নতুন ষ্টাইল এয়া নতুন ষ্টাইল গাহৰি পোৱা ইয়াতে গুজি দিয়া ইয়াত গুজি দিয়া না গাহৰি পোৱা নতুন ষ্টাইল দেই আপোনালোকে চাই লওক ঘৰত পুহিব পাৰিব এনেকৈ এয়া একদম মজা গাহৰি পোৱা নতুন ষ্টাইল চাই লওক লাটুকা এতিয়া মছলা দি আছে দেই কি মছলা দিছে নাজানো কিন্তু মজা কিবা এটা ক'বা নেকি ইমান ধুনীয়াকৈ চাই আছা তুমি মুখখন দেখাই দিয়াচোন অলপ মজা এয়া দেখাই দিছোঁ আপোনালোকক এয়া চব পূৰা হিলোৱাত ব্যস্ত এইফালে আমাৰ ছাৰ বহি আছে দেই পূৰা কথা পতাত ব্যস্ত হৈ আছে আজি লাষ্ট দিন বুলি পুৰা পাৰ্টি চলি আছে গাহৰি বাহিৰত খাচী পুৰা দি আছে আমাৰ ৰান্ধনীজনে চোলা হাতখন লাগি দিয়ক মেইন ৰান্ধনী আৰু এজন অন ডিউটিত আহিছে কিন্তু হেলমেট চেলমেট পিন্ধি পুৰা ছেফটি কিন্তু চাবলৈ গাহৰি আৰু এইকেইজন
মুখখন দেখাই দিয়া অলপ ডেমু অ'কে মেইনজন এইজন দেই একদম পুৰা লুকাই আছে লাজ কৰিছে অলপ গাহৰি নহ'লে আমাৰ পাৰ্টি এটা আধৰুৱা লাগে আৰু পুৰা মজা চাই থাকক ভিডিঅ'টো একলে দেখাই আছো আপোনালোকক লাটুকাই লাষ্ট ফিনিচিংটো গৈ আছে দেই গৰম মছলা দিছোঁ গৰম মছলা BNC লাষ্ট ফিনিচিং হৈ আছে এইফালে আমাৰ কিউটা বহি আছে এইফালে লাষ্ট ফিনিচিং ধুনীয়াকৈ দি আছে তাৰপাছত আমি লগে ভাগে এসাঁজ খাম আৰু লাষ্টৰ দিন বুলি বছৰটো ধুনীয়াকৈ যাওক বুলি আৰু ন লাটুকাই তাকে অহা আগন্তুক বছৰটো আপোনালোকলৈ মানে ভাল খবৰ কঢ়িয়াই আনক বুলি ভাবিছোঁ তাকে এতিয়া মছলা দি আছে মছলা মিলোৱাটো কোন নাম কি নাম আছিলে ৰঞ্জন আকৌ এনেই ৰান্ধনি নামটো ল'বলৈ আহিছে দেই লাষ্টত ফিনিচিঙত হিলাই আছে পূৰা ধুনীয়াকৈ হিলাই দিয়া আমাৰ চব বনোৱা মেলা হৈ গ'ল খাচীটো হৈ গ'ল এয়া বনোৱা এইখিনি দেখাইছোঁ আপোনালোকক এইবোৰ তাৰমানে আমাৰ কাইলৈ আকৌ মৰ্ণিঙত ডিউটি আছে সেইকাৰণে মানে আৰু ইমান ফূৰ্তি কৰিব নোৱাৰি ইয়াত 12 ঘণ্টা ডিউটি কৰি তো খাই লওঁ মাংসখিনি দেখাইছোঁ আপোনাক কি ধুনীয়া কালাৰ হৈছে চাব আপোনালোকে তাৰ চব না একদম আল্টিমেট খাচী তো গাহৰি চব বনোৱা নহ'ল অলপ আছে আৰু কাইলৈ কাৰণে বনাবলৈ এইবোৰ একদম টিপটপ হৈছে বাই দিয়া ভাতটো ভাই এইখিনি ইয়াত দি লোৱা তাৰপিছত ধুনীয়াকৈ এইখিনি চব ইয়াত দি লোৱা ভাত কৰি আছে ৰঞ্জন চেহেৰাটো দেখাই দিয়া অলপ ৰান্ধনি দেই আমাৰ পূৰা একদম খানা ইয়াত স্পেচিয়েল বনাই তো চাই লওক কি ধুনীয়া বনাই আছে পাৰি আছে খাচীৰ লগত পূৰা পাৰ্টি ইটো ৰুমত পূৰা পাৰ্টি হৈ আছে চলি আছে আৰু তো ভাতটো খাই লওঁ এতিয়া খাই লওঁ আমি খাবলৈ একদম পুৰা মই যে 200 টকা দিয়াৰ পিছতে খাব পাইছোঁ দেই 400 টকা দিলোঁ দেই আজি মোৰ 400 টকা গ'ল আজি খানা কিন্তু একদম মাংস মজা গাহৰি 200 টকা গ'ল আৰু ছাগলী 200 টকা গ'ল দেই মোৰ মজা কিন্তু খাচী মজা বনিছে ন কেনেকুৱা টেষ্টটো মজা পুৰা বিহু আপোনালোকে কাঁহীখন দেখিয়ে গম পাইছে কিমান মজা টেষ্টি হৈছিলে খালী কৰি দিলোঁ কাঁহী আৰে চব না পূৰা কিমান ভোখা আছিলে বুলি ক'ব লাগিব এতিয়া পূৰা মজা লাগিছে চবেই খোৱাত ব্যস্ত হৈ আছে এইজন একদম পুৰা টেষ্টি লাগিছে কাঁহী খালী কৰি দিছে পুৰা কাঁহী খালী কৰিছে এইজনতো মাতে নাই পুৰা নাই মাংসটো যে মজা হৈছে বুলি কৈছো দেই দেখাইছো কৈছোহে এতিয়া মোৰতো একদম পুৰা থালি দেখিছে কেনেকুৱা খালী একদম আল্টিমেট কি মজা লাগিলে খানাটো খাই মজা কাইলৈ আকৌ গাহৰি আছেই কাইলৈ দেখাম আপোনালোকক ৰেডি তো লগৰজন আহিব আৰু শুবহি এইটোৱে আমাৰ ৰুমটো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব তো আপোনালোকে ছাবস্ক্ৰাইব কৰিলে অলপ সাহস পাওঁ আৰু এটা ভিডিঅ' বনাবলৈ তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ বাই গুড নাইট